তুমি ঠিকেই কৈছিলা দেউতা, মই অপ্ৰয়োজনীয় সন্তান। আজি নীৰৱৰ মৃত্যুৰ কাৰণ মই। মোক শাস্তি দিয়া দেউতা, মোক শাস্তি দিয়া। কিয় নীৰৱ, কিয় কিয় তোৰ মোৰ প্ৰতি ইমান মৰম আছিল? সেইকাৰণে মোৰ নিচিনা অপদাৰ্থ ভাইক এটাৰ প্ৰতি মৰম থাকিবই নালাগে। পালিনে মজা তই? মাৰে কি ক'লে? মাৰ মতেতো নীৰৱ জীয়াই আছে। সি যে পকৰি খাই ভাল পায়, তাৰ কাৰণে পকৰি বনাই ৰৈ আছে। সি কেতিয়া আহিব আৰু খাব। শুন অধীৰ, মাৰক আমি ভালদৰে বুজাই দিব লাগিব যে মাৰৰ মৰমৰ নীৰৱ আৰু নাই। মাৰে নহ'লে মানসিক ভাৰসাম্যই হেৰুৱাই পেলাব, হয়তো পাগল হৈ যাব। ৰাধিকা, এয়া তুমি কি কৰিছা? তুমি শুনিছানে নাই মই কি কৈছো? চোৱা, নীৰৱ আমাৰ মাজত নাই। চোৱাচোন ৰাধিকা, আমি কিমান দুৰ্ভগীয়া। আমাৰ ল'ৰাটো ঢুকাই থাকিল আৰু আমি তাৰ ডেড বডিটোও নাপালো। কলৈ বা উটুৱাই নিলে নৈ। অধীৰ, মাৰক কচোন, কেনেকৈ তোক বচাবলৈ গৈ নীৰৱ ঢুকাই থাকিল? তোমাৰ কথা সি ৰাখিলে, মোক একো হ'ব নিদিলে, কিন্তু সি আমাক এৰি গুচি গ'ল। উটুৱাই লৈ গ'ল নৈ মা আমাৰ নীৰৱ। খাই ল ভালকে খাই ল। তাত গৈ আৰু খাবলৈ নাপাও কিন্তু। শুনিছনে? ৰাধিকাৰ কান্দোন শুনিছ? কেনেকৈ চিঞৰি চিঞৰি কান্দি আছে। অভিশাপ লাগিছে মোৰ। কেনে পালি কাঞ্চন? হলি নে বিধৱা? সোনকালে খা, তালৈ যাব লাগিব নহয়। তাত গৈ আমি কান্দিবও লাগিব। আৰে ককাইৰ মৰিছে, দুখ লগা নাই তোৰ? লাগিছে, বহুত দুখ লাগিছে মা। নীৰৱ পৰিব নোৱাৰে। চাব সি আহিব। মই মিছাকে দুখ কৰিছো। ৰাধিকা,
তুমি কথাটো মানিবলৈ চেষ্টা কৰাচোন। আপুনি মানিবলৈ কিয় চেষ্টা নকৰে? তাৰ বডিটোতো পোৱা নাই, হয় নহয় কওক? তেনেহ'লে তই বহুত অন্যায় কৰিছ, বহুত অন্যায় কৰিছ তই নীৰৱৰ লগত। কাঞ্চন, তই বগা সাজযোৰ কিয় পিন্ধিছ? মোৰ ল'ৰা মৰা নাই। দেখিছে দেখিছে তাইক? তাই মানে সাজ পোছাক সাজু কৰি ৰাখিছিল। বৰ শান্তি পাইছ ন তই? মা নামাতিবি, নামাতিবি মোক মা বুলি, নামাতিবি। ভুল মোৰেই, মই মানুহ চিনাত গণ্ডগোল কৰিছো। ৰাধিকা, তুমি এইবোৰ কি কৈ আছা? আপুনি মনে মনে থাকক। মই যি ভুল কৰিছিলোঁ তাৰ সংশোধনীও মই কৰিম। এইখন ঘৰত আজিৰ পৰা কাঞ্চনৰ কোনো স্থান নাই। তই কাঞ্চনৰ হৈ ওকালতি কৰিবি মোৰ আগত? কৰিম। কাৰোবাক অপৰাধী সজাৰ আগতে সকলো কথা জানি ল'ব লাগে। অধীৰ, মই যি ভুল কৰিছিলোঁ তাৰ সংশোধনীও মই কৰিম। এইখন ঘৰত আজিৰ পৰা কাঞ্চনৰ কোনো স্থান নাই। হেল্ল', বৰ বেয়া কথা এটা হ'ল দাদা। কি হ'ল? আমাৰ কাঞ্চন বিধৱা হ'ল। কিবা অভাৱ আছিল মোৰ মৰমত? কিবা অভাৱ আছিল মোৰ নীৰৱৰ গাত? নাই, তেনেহ'লে কিয় কৰিলি এই বিশ্বাসঘাতকতা? মা, কাঞ্চনৰ কোনো ভুল নাই। তই কাঞ্চনৰ হৈ ওকালতি কৰিবি মোৰ আগত? কৰিম। কাৰোবাক অপৰাধী সজাৰ আগতে সকলো কথা জানি ল'ব লাগে। অধীৰ, মায়ে ঠিকেই কৈছে। মই বিশ্বাসঘাতকতা কৰিছো। তই নাৰী জাতিৰ নামত কলংক কাঞ্চন। মোৰ নিস্বাৰ্থ মৰমক তই প্ৰতাৰণা কৰিছ। নীৰৱৰ দৰে ল'ৰাৰ লগত তই বিশ্বাসঘাতকতা কৰিছ।
পৰা কেতিয়াও নাহিবি তই মোৰ চকুৰ সন্মুখলৈ। এই মুহূৰ্ততে তোৰ লগত আমি সকলো সম্পৰ্ক শেষ কৰি দিলো। নহিবি নহিবি আৰু অমৰ ওচৰলৈ। সিদ্ধান্ত আপোনাৰ। মোৰ আৰু বোৱাৰীৰ মাজত এজনীক বাছনি কৰক। হ'ব দে, এতিয়া এই কন্দা কটাবোৰ কৰিব নালাগে। ৰাধিকাক তেনেকৈ থাকিবলৈ দে। ভাবিছিলো নীৰৱৰ দৰে সন্তান এটা জন্ম দি ভৱিষ্যত সুৰক্ষিত কৰি থৈছো। কেনেকৈ পালে মায়ে ভিডিঅ'টো? মোৰ লেপটপত আছিল, মায়ে মনে মনে লৈ লৈছে। তোক মই ডিলিট কৰিবলৈ কৈছিল নে? তুমি ঠিকেই অনুমান কৰিছিলা কাঞ্চন। সকলোৱে তোমাকে অপৰাধী সজালে। ৰাধিকা, এয়া তুমি কি কৰিলা? এই ৰাতিখন কলৈ যাব কাঞ্চন? তুমি পাহৰি গলা নেকি যে তাই নীৰৱৰ পত্নী? নহ'লে আনক তাইক উভতাই। কিন্তু এটা কথা মনত ৰাখিব, মই এইখন ঘৰত নাথাকিম। সিদ্ধান্ত আপোনাৰ। মোৰ আৰু বোৱাৰীৰ মাজত এজনীক বাছনি কৰক। দাদা, এয়া কি হৈ গ'ল
দাদা কি হৈ গ'ল ভগৱানে আমাৰ নীৰৱৰ লগত কিয় এনেকুৱা কৰি দিলে বৰ মুখখন চালে দুখেই লাগি যায় পুত্ৰ শোকত মানুহজনী একেবাৰে ভাগি পৰিছে দাদা হ'ব দে এতিয়া এই কন্দা কটাবোৰ কৰিব নালাগে ৰাধিকাক তেনেকৈ থাকিবলৈ দে ভাবিছিলোঁ নীৰৱৰ দৰে সন্তান এটা জন্ম দি ভৱিষ্যত সুৰক্ষিত কৰি থৈছো মই অকল মোৰ ল'ৰাকেই হেৰুৱা নাই মোৰ ভৱিষ্যত হেৰুৱাইছো কিয় আহিছ তই ইয়াত কেনেকৈ পালে মায়ে ভিডিঅ'টো মোৰ লেপটপত আছিল মায়ে মনে মনে লৈ লৈছে তোক মই ডিলিট কৰিবলৈ কৈছিল নে হা যা ইয়াৰ পৰা আকৌ কি জগৰ লগালি মই এটা কথা বুজি নাপাওঁ দেউতাই মিছাতে পদ্মক কিয় পঢ়ুৱাই আছে পঢ়া শুনাটো তাৰ নাই ঘৰলৈ আহিলে কেৱল মোৰ লগত কাজিয়া কৰি থাকিব তাৰমানে পদ্মৰ লগত আকৌ কাজিয়া কৰিলি আচলতে দেউতাই গাখীৰ খুৱাই সাপ পুহি আছে কি দৰকাৰ আমাৰ ঘৰত থাকিবলৈ দিবলৈ সিহঁতৰ কিবা নিজৰ ঘৰ বাৰী নাই নেকি তেনেকৈ নকবি তই জানই দেখোন পেহা ঢুকোৱাৰ পাছত তাহাঁতৰ কি অৱস্থা হৈছিল সেইকাৰণে দেউতাই তাহাঁতক আমাৰ ঘৰলৈ লৈ আনিলে মনে কি বিচাৰে দিয়ে কি সময়ে সোধালে তুমি কাঞ্চন মনে কি সপোনে আমনি কৰিছে ক'বানে তুমি কাঞ্চন কিনো পালা হেৰুৱা